Hello everyone! মই মঞ্জুস্না আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল ডাইন উইথ মঞ্জুস্নালে। আজি মই আপোনালোকলৈ লৈ আহিছো ইডলি পিঠা ৰেচিপি। এনে ইডলি পিঠা নাৰিকল ব্যৱহাৰ কৰি বনোৱা হয়, কিন্তু এতিয়া যেহেতু লকডাউনৰ সময় নাৰিকল পাবলৈ টান, সেয়েহে নাৰিকলৰ সলনিনো কি ব্যৱহাৰ কৰো আজি চাওচোন আহক। মই এই ৰেচিপিৰ কাৰণে চাউলৰ গুড়ি লৈছো 2 কাপ, চেনি লৈছো ডাঙৰ চামুচেৰে 2 চামুচ, গাখীৰ লৈছো 1 গিলাচ, কিন্তু 1 গিলাচ গাখীৰৰ প্ৰয়োজন নহয়। বেকিং পাউডাৰ লৈছো আধা চামুচ, চেৰি অলপ লৈছো গাৰ্নিশিঙৰ কাৰণে, মই তেল লৈছো আধা চামুচ, আৰু মই ইয়াত নাৰিকলৰ সলনি পেকেট পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছো। এতিয়া মই এটা বাটিত চাউলৰ গুড়ি 2 কাপ দি ললো, হেয়া চাওক। তাৰ পিছত মই চেনিখিনি দি দিলো। এতিয়া মই ইয়াত পাউডাৰ গাখীৰ খিনি দিলো। এতিয়া ইয়াত অলপ অলপকৈ গাখীৰ দি, গাখীৰটো অলপ অলপকৈ দিব, একেলগে গোটেইখিনি গাখীৰ দি নিদিব। এনেদৰে অলপ অলপকৈ দি মিক্স কৰি লম, এয়া চাওক। এনেদৰে অলপ অলপকৈ গাখীৰ দি গোটেইখিনি চাউলৰ গুড়ি ভালদৰে এনেদৰে মিক্স কৰি লম। এয়া চাওক, চাউলৰ গুড়িখিনি মিক্স কৰা হৈ গৈছে। চাউলৰ গুড়িখিনি মিক্স কৰা খুব বেছি ডাঠো হ'ব নালাগে, খুব বেছি পাতল হ'ব নালাগে, ঠিক ভিডিঅ'টো দেখুৱাৰ ধৰণে এটা মিশ্ৰণ হ'ব লাগে। এতিয়া এইখিনি ঢাকন দি মই 15 মিনিট সময়ৰ কাৰণে এনেদৰে ৰাখি দিম। এতিয়া মই কুকাৰ এটাত অলপ পানী দি 10 মিনিট সময়ৰ কাৰণে এনেদৰে উতলিবলৈ দিলোঁ। মই উতলিবলৈ দিয়াৰ সময়ত কুকাৰ ঢাকনিখন এনেদৰে লগাই লৈছো আৰু লগতে ওপৰৰ হুইচেলটো খুলি লৈছো। এতিয়া মই ইডলিৰ সাজটোত এনেদৰে অলপ তেল লগাই লৈছো, যাতে সাজটোত পিঠাবোৰ লাগি নধৰে। 15 মিনিট সময়ৰ পিছত ঢাকনখন আঁতৰাই দি এনেদৰে এবাৰ মিক্স কৰি ললো। এতিয়া ইয়াত আধা চামুচ বেকিং পাউডাৰ দিলো। এতিয়া গোটেইখিনি আকৌ এবাৰ ভালদৰে মিক্স কৰি দিম। হেয়া হৈ গ'ল এইখিনি ৰেডি বনাবলৈ। এতিয়া এচামুচকৈ এনেদৰে গোটেইকেইটা ইডলিৰ সাঁচত পিঠাগুড়িখিনি দি ললো। এয়া চাওক, এনেদৰে এচামুচ দিলেই হৈ যায়। এতিয়া মই গোটেইখিনি পিঠাগুড়ি ইডলিৰ সাঁচত দি ললো। এতিয়া মই এইটো কুকাৰত সিজিবলৈ দিম। 10 মিনিট সময় হৈ গ'ল, এয়া চাওক উতলিছে। এতিয়া মই ইয়াত ইডলিৰ সাঁচটো দি দিম। এয়া মই ইডলিৰ সাঁচটো দি দিলোঁ ইয়াত, আৰু এতিয়া ঢাকনিখন দি দিম। এয়া মই ঢাকনখন দি দিলোঁ আৰু হুইচেলটো খুলি থৈছোঁ। এনেদৰে 5 মিনিট সময় ৰাখিম। 5 মিনিট সময় হৈ গ'ল আৰু এয়া পিঠাও ৰেডি হৈ গ'ল। এতিয়া ইয়াৰ পৰা উলিয়াই লৈ মই অলপ সময় ঠাণ্ডা হ'বলৈ দিম। গৰমে গৰমে পিঠাখিনি উলিয়ালে পিঠাখিনি ভাঙি যোৱাৰ চান্স থাকে। এতিয়া মই পিঠাকেইটা এটা এটাকৈ উলিয়াই ল'ম। এয়া চাওক, তেল দিয়াৰ কাৰণে পিঠাকেইটা ধুনীয়াকৈ ওলাই আহে। এতিয়া মই পিঠাকেইটা এখন প্লেটত ওলাই ওপৰত অলপ চেৰি দি গাৰ্নিচিং কৰি ল'লোঁ। নাৰিকল নিদিলেও পাউডাৰ গাখীৰেৰে এনেদৰে বনালে ইডলি পিঠাকেইটা খাবলৈ বৰ সোৱাদ হয়। এবাৰ ট্ৰাই কৰি চাবচোন। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক কৰক আৰু শ্বেয়াৰ কৰক, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক, আৰু লগত থকা বেল আইকনটো ক্লিক কৰক, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে।